দেশ জোকাৰি যোৱা সুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবীত আজি নাজিৰাত ৱেৰিয়ৰ্ছ নামৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাৰ প্ৰতিবাদী কাৰ্যসূচী সম্পূৰ্ণ কোভিড প্ৰটকল মানি নাজিৰা ৱেৰিয়ৰ্ছৰ সকলো সদস্যই হাতত প্লে কাৰ্ড লৈ বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে নাজিৰাৰ আকাশ বতাহ কঁপাই তোলে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত নাজিৰাৰ বীৰলাচী সেনাৰ সদস্যসকলেও সহযোগিতা আগবঢ়ায়। আমাৰ আজি ৱাৰিয়াৰ্ছৰ কেন্দ্ৰীয় সমিতিৰ আদেশ মৰ্মে আমি আজি নাজিৰা যি আঞ্চলিক শাখা সেই শাখাৰ তৰফৰ পৰা আমি সুমিলা ৰংহাংপীৰ যি ঘটনা হৈ গৈছে আমি তাৰ প্ৰতিবাদ আজি ইয়াত কৰিবলৈ আমি ইয়াত গোট খাইছোঁ। আপোনালোক সকলোৱে জানে সুমিলা ৰংহাংপীৰ লগত কি হৈ গৈছে। তায়ে প্ৰথম নহয় আমাৰ অসমত বা ভাৰতত, তায়ে প্ৰথম নহয়, প্ৰতিবাৰে বাৰে বাৰে কিয় এনেকুৱা হ'বলগীয়া হৈছে। আমাৰ ন্যায় ব্যৱস্থা কি ইমানেই দুৰ্বল নেকি যে প্ৰতিবাৰেই বাচি গৈছে। তো আমি এই ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ, অকল আমি মাত মাতিলে নহ'ব। তথাপি আমি এটা খোজ লৈছোঁ নাজিৰা আঞ্চলিক সমিতিৰ পৰা, যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু ৱাৰিয়াৰ্ছ বা যিকোনো সংগঠন বা ছোৱালী বা এগৰাকী মহিলা হিচাপে আমিও কিন্তু ৰৈ নাযাওঁ। আমাক লাগিব ন্যায়। আৰু আমি প্ৰথম আজি খোজ হিচাপে ক'ভিডৰ যি প্ৰট'কল সেয়া মানি আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাক ন্যায় লাগিব। উই ৱান্ট জাষ্টিছ ফৰ সুমিলা ৰংহাংপী। নাজিৰাৰ পৰা নয়নমণি ভাৰদ্বাজৰ ৰিপৰ্ট, DNA নিউজ।